নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আপোনালোকৰ বাবে লৈ আহিছো মোৰ এটি নতুন ৰেচিপি লোকেল মুৰ্গী মাংসৰ জোল লোকেল মুৰ্গী মাংসৰ জোল খাবলৈ খুবেই সোৱাদযুক্ত হয় এবাৰ এনেকৈ বনাই খাই চাবচোন লোকেল মুৰ্গী জোল বনাবলৈ মই দুটা পিয়াজ কাটি লৈছো দুটা তেজপাত লৈছো জলকীয়া কাটি লৈছো আলু কাটি লৈছো আৰু আদা নহৰু পেছি লৈছো মই কেৰাহীত তেল দি দিছো তেলখিনি গৰম হ'বলৈ লৈছে তাৰ কাৰণে মই ইয়াত দুখিলা তেজপাত দি দিছো এতিয়া মই ইয়াতে পিয়াজখিনি দি দিছো লগতে জলকীয়া কেটাও দি দিছো এখিনি মই ধুনিয়াকৈ লৰাই দিম আৰু পিয়াজখিনি ধুনিয়াকৈ ফ্ৰাই কৰি থাকিম পিয়াজখিনি মোৰ আধা ফ্ৰাই হৈ গৈছে তাৰ কাৰণে এতিয়া মই ইয়াত আদা নহৰুখিনি দি দিছো আদা নহৰুখিনিৰ কেঁচা গোন্ধ নোযোৱালৈকে মই এইখিনি এনেদৰে ফ্ৰাই কৰি থাকিম আদা নহৰুখিনি মোৰ ফ্ৰাই হৈ গৈছে তাৰ কাৰণে মই ইয়াতে হালধি গুড়ি দি দিছো অকমান ধনিয়া গুড়ি দি দিছো অকমান জিৰাৰ গুড়ি দি দিছো আৰু অকনমান চিকেন মছলাও দি দিছো মছলাখিনি মই এতিয়া অকনমান ফ্ৰাই হ'বলৈ দিম মোৰ মছলাখিনি ফ্ৰাই হৈ গৈছে তাৰ কাৰণে ইয়াতে মই মাংসখিনি দি দিছো মাংসখিনি এনেকৈ মই মছলাখিনি লগত মিক্স কৰি দিম তাৰ পিছত মই অকনমান ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছো 5 মিনিট মান টাইম ঢাকনি লগাই মই এইখিনি এতিয়া ধুনিয়াকৈ লৰাই দিছো যাতে কেৰাহীত তুলিত লাগি না যায় তিনি 4 মিনিট মান ঢাকনি লগাই দি মই মাংসখিনি লৰাই দিছো মাংসখিনি মোৰ হাফ ফ্ৰাই হৈ গৈছে তাৰ কাৰণে মই এতিয়া ইয়াতে আলুখিনি দি দিম আৰু আলুখিনি মাংসখিনি লগত মিক্স কৰি দিম এতিয়া মই মাংসখিনি ঢাকনি লগাই দিম 5 মিনিট মান ঢাকনি লগাই দি মই মাংসখিনি এতিয়া ধুনিয়াকৈ লৰাই দিছো মই আকৌ মাংসখিনি ঢাকনি লগাই দিম 3 মিনিট মান ঢাকনি লগাই দি মই আকৌ এবাৰ লৰাই দিছো মোৰ মাংসখিনি ফ্ৰাই হৈ গৈছে তাৰ কাৰণে মই ইয়াতে পানী দি দিম মাংসখিনি ধুনিয়াকৈ মিক্স কৰি দি ঢাকনি লগাই দিম 10 মিনিট ঢাকনি লগাই দিয়াৰ পিছত মোৰ মাংসখিনি ধুনিয়াকৈ সিজিবলৈ লৈছে আৰু আলুখিনি প্ৰায় সিজি গৈছে
মোৰ মাংসৰ আঞ্জাখন ফ্ৰাই হৈ গৈছে আৰু 3 মিনিটমান টাইম মই ঢাকনি এৰাই দি মাংসখিনি আৰু এবাৰ লৰাই দিছোঁ মোৰ মাংসখিনি ধুনীয়াকৈ সিজি গৈছে লোকেল মুৰ্গী এনেদৰে বনালে খাবলৈ খুবেই সোৱাদযুক্ত হয় আপোনালোকে যদি এনেদৰে এবাৰ বনাই খাই চায় তেতিয়া বাৰে বাৰে বনাই খাই থাকিব যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেন্ট